যদুর সরে কপতয় ফুলে ঘুরিয়ানি রে কপ্রা অরুণ সরে কপতয় ফুলে ঘুরিয়ানি রে কপ্রা কিবা কই বুখি কিবার ওই মুখী কৃষ্ণ কলে দেখি শূন্য দেখো বৃন্দাবনে লাজতে নলোৱাগে ও লাজতে নলোৱাগে মোৰ সখীহে লাজতে নলোৱাগে সিপারে বংশী ধ্বনি কৰে সিপারে থাকি মই শুনি নাযাওঁ ভয়তে যমুনাকে নাযাওঁ ভয় লাজতে নকৰোৱাগে ও লাজতে নকৰোৱাগে মোৰ সখীহে লাজতে নকৰোৱাগে সপনে নেদেখো নয়নে নয়নে বৈ যায় রাধে চন্দ্রাবলী কান্দে বুড়ি রাধে চন্দ্রাবলী কান্দে ধুরি
নাহি ৰাত্ৰি ভংগন সখিয়ে লাজতে নকৰো আগে মই লাজতে নকৰো আগে মোৰ সখিয়ে লাজতে নকৰো আগে যাদুৰ শুনিও সভাসদ এবে আমি অকৰো নমস্ হে ভক্তি ৰখে পদামী ও কৰিব মানুহ খালী হোৱা নাই কিন্তু পানী ইমান খালী হোৱা নাই আছে মানুহ পানীৰ চকত কালি পূজাত মানুহ খালী হৈ যায় নহয় যে মানুহ বহুত দূৰৰ দূৰৰ মানুহ হৈছে দেই বহুত দূৰৰ দূৰৰ মানুহ হৈছে বোলো শুনিও সভাসদ এই হৰিনামে শ্ৰেষ্ঠ ধৰ্ম ইটো কথা ও জানে সৰ্বজন জানাকে যা মই যাই আছো হা অ প্ৰজাপতি এই 28 জনী কন্যা পাই ও পালন কৰে অতি নাই খোজকাঢ়ি আহিছে আহোঁতে দুটা খোজকাঢ়ি আহিছে নে গাড়ী দিছে নাজানো টিকেটো আহিব পাৰে মাৰ সোনকালে আহিছে অঁ মই 10টামান বজাত আহিছোঁ মায়ে 9টাৰ নম্বৰ আগতে আহিছে কিজানি হে পৰম শ্ৰদ্ধা নামধৰ্মী ৰাইজ ইয়াত যে এই দৌল উৎসৱটো যে পাতিলে পূৰ্ণিমাত উৎসৱটো হৈছে আকৌ পূৰ্ণিমাত
লক্ষ্মী পূজা হ'ব, আকৌ মৰা অমাৱস্যাত কালী পূজা হ'ব। এই যে পূৰ্ণিমা, এই অমাৱস্যা, এইবিলাকৰ সৃষ্টি কেনেকৈ হয়? সুন্দৰ কাহিনী এটা আপোনাৰ সকলোৰে আগত প্ৰকাশ কৰিব ওলাইছো। এতিয়া শুনক, সেই মহাপ্ৰতাপী দক্ষ ৰজাৰ 28জনী ছোৱালী আছিল। দক্ষ ৰজাৰ মাত্ৰ 28জনী ছোৱালী আছিল। আৰু আপোনালোকে জানে, সেই দক্ষ ৰজাৰ এই সৰু জীয়াৰী সতী বিয়া দিছিল শিৱক মাতি, আৰু ঘৰত থাকিল ডাঙৰ 27জনী। সেই 27জনী মিলি আশীৰা প্ৰতিজ্ঞা কৰি এজনকেই বৰি বহু পূৰ্ণিমাটো দেখাব আৰু সেইটো কাৰণে জানো। আৰু সেই 27জনী ছোৱালীয়ে এনেকুৱা এটা অদ্ভুত প্ৰতিজ্ঞা সৰুৰে পৰা কৰি আছিল যে এজন পুৰুষক সেই 27জনী ছোৱালীয়ে স্বামী বৰণ কৰিব। আৰু প্ৰতিজ্ঞাৰ কথা শুনি মনে ভাবে দক্ষ নৃপতি কৈত পাইব এনে যোগ্য দৰা। এই কোনো পুৰুষে আহি মোৰ বিয়া কৰাব 27জনী, এই কথা ৰাণীৰ সংগে কৰে আলু। দক্ষ ৰজাই ৰাণীক মাতি আনি ক'লে, ও দক্ষ বোলে ও সোণাৰাণী ও বচনয়া মাৰ ও কন্যাৰ জুই এনেকুৱা আনিছে মানুহ উঠিলেও নহ'লে